সাবস্ক্ৰাইব কৰক আছামিজ মছলা ভিডিঅ' চেনেলটো আৰু কাষত থকা ঘণ্টাটো বজাই দিয়ক যাতে আপুনি লেটেষ্ট ভিডিঅ' সবতকৈ আগত চাব পায়। নমস্কাৰ, পুনৰটি কথালৈ আহিছোঁ। প্ৰথম কথাটো হ'ল মই 2015 চনৰ ACS বিষয়া আৰু যোৱা 2 বছৰে চাকৰি কৰাৰ পিছত আজি 22 নৱেম্বৰ তাৰিখে মই চাকৰিৰ পৰা অব্যাহতি দিছোঁ। অব্যাহতি বিচাৰি মই ৰেজিগনেশ্যন লেটাৰ দিছোঁ পাৰ্চনেল ডিপাৰ্টমেণ্টত আৰু আমাৰ ডেপুটি কমিশ্যনাৰ ধেমাজিৰ পৰা এখন ফৰৱাৰ্ড কৰা হৈছে। কিন্তু কথাটো হৈছে সেই বস্তুটোক লৈ কিছুমান নিউজ চেনেলে আৰু তথাকথিত প্ৰিণ্ট মিডিয়াই এনেকুৱা কিছুমান উৰাবাতৰি উলিয়াইছে যে মই গ্ৰেপ্তাৰৰ ভয়ত পলাইছোঁ। হাস্যকৰ কথা। আপোনালোকে অলপমান নিজকে জাৰ্নেলিষ্ট বুলি নিজকে আপোনালোকে মানুহৰ আগত নিজকে কৈ ফুৰে, মানুহ আপোনালোকে জাৰ্নেলিষ্ট, কিন্তু জাৰ্নেলিষ্টিক এথিক্সটো শিকক। প্ৰথমতে মানুহৰ ব্যক্তিগত কথাক আপুনি সন্মান কৰিব শিকক, মানুহৰ ব্যক্তি স্বাধীনতাক সন্মান কৰিব শিকক। নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ প্ৰতীক বুলি লিখিলেই নহ'ব। আপোনালোকে লিখি কাজে কামে দেখাওক। আৰু মই চাকৰিত আছোঁ, মই চাকৰি এৰিছোঁতো মোৰ সম্পূৰ্ণ পাৰ্চনেল ডিচিশ্যন, আৰু সেই ডিচিশ্যনটো মই লৈছোঁ। মই গম পাইছিলোঁ যে এনেকুৱা আপোনালোকে উলিয়াব কিবা এটা, বুজিছেনে? মই আপোনালোকৰ 2 বছৰৰ বিষয়ে থাকি মই ইমান অভ্যস্ত হৈ গৈছোঁ অসমীয়া মিডিয়াৰ লগত যে আপোনালোকে মানে ছোৱালীক যদি কম কাপোৰ পিন্ধে বান্দৰৰ লগত ৰিজাই, হয়নে? আপোনালোকে স্কান্দৰ নায়ক আপোনালোক মিডিয়া, আপোনালোকে ভোটৰ কিবা হণ্টেড হাউচৰ আপোনালোকে প্ৰাইম টাইম নিউজ কৰা আপোনালোক মিডিয়া, আপোনালোকৰ প্ৰতি মোৰ কোনো সন্মানৰ বিশ্বাস নাই সঁচা কথা ক'বলৈ গ'লে। আৰু সেইটো কাৰণতে মই তাত লিখিছিলোঁ মোৰ যিটো কাৰণত মই চাকৰিটো এৰিম বুলি ভাবিছোঁ। UPSCৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছিলোঁ, আৰু সেইটো কাৰণে মই চাকৰিটো এৰিছোঁ। আৰু মই চাকৰি এৰিছোঁ, এডমিনিষ্ট্ৰেশ্যন এৰিছোঁ, মই ষ্টেট এৰা নাই, মই সমাজ এৰা নাই। যদি দুখ কৰিছোঁ যদি, তেতিয়াহ'লে মোক চাকৰি মই কি এৰি দিলে কি মই বাচি যাম নেকি? মানুহে চাওক, মানুহ হিউমেন বিং হয়, এটা থিংকিং ব্ৰেইন দিছে, থিংকিং ইণ্ডিভিজুৱেল। আপোনালোকে যিটো দিছে, মানুহ হোৱাৰ ক্ষমতা য'ত দিছে, আপুনি সেই বস্তুটোৰ ব্যৱহাৰ কৰক, নহয় জানো? আৰু কোনোবাই যদি মোৰ লগত 1-to-1 ডিবেট কৰিব বিচাৰে, মই সাজু আছোঁ, আহক। কোনোবাই যদি প্ৰমাণ কৰিব পাৰে যে মই টকা লৈ পইচা দিছোঁ, টকা দি পইচা চাকৰি লৈছোঁ, তেতিয়াহ'লে মই আত্মজাহ দিম। আপোনালোকে যি শাস্তি কৰে মই সেইটো ল'ম। আৰু এটা কথা, আপোনালোকে একাডেমিক ক্ৰিডেঞ্চিয়েল বহুত কৈ থাকে ন, মেধাশক্তিত অৱমাননা কৰা হৈছে, অসমীয়া ল'ৰা আমুক হৈছে তামুক হৈছে। আহক, যোনে ডিবেট কৰে আপোনাৰ মাৰ্কশ্বিট লৈ আনক, ক্লাছ 10, 12, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন যি আছে আপোনাৰ, MA, MPhil, আৰু মই মোৰখিনি লৈ আনিম। তাৰপিছত চাওঁ আপুনি কথা পাতক মোৰ লগত। আপোনালোকে কৈ থাকে, মই কথা ক'বৰ কাৰণে মানে নিজৰ বিষয়ে কৈ ভাল নালাগে, কিন্তু আপোনালোক কিছুমান মিডিয়া, চবকে কোৱা নাই, কিছুমান আছে আছাম ট্ৰিবিউনৰ নিচিনা কিছুমান নিউজ পেপাৰ, যোনে মই পঢ়া নাই, আছাম ট্ৰিবিউনে যদি কৰিছে মই নাজানো, কিন্তু তেওঁলোকে নিউট্ৰেল নিউজ প্ৰকাশ কৰে। কিন্তু বাকী যিবিলাক মই নিউজ টাইম আছাম নে কিবা এটা চেনেল আছে নেকি, News 18, এনেকুৱা বাতৰি প্ৰচাৰ কৰি আছে। মই একো ৰিয়েক্ট নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰ ৰিয়েক্ট কৰাটো বহুতেই দৰকাৰ হ'ল। আৰু মই ৰেজিগনেশ্যন দিয়াৰ পাছত মই ভাবিছিলোঁ যে এইটো পাব্লিক নকৰোঁ, মই প্ৰাইভেট এফেয়াৰ ৰাখিম। কিন্তু মোৰ ফোন আহিলে যে এনেকৈ নিউজত দি আছে যে তুমি বোলে গ্ৰেপ্তাৰৰ ভয়ত চাকৰি এৰিছা। ঠিক আছে, মই তেতিয়া কৈছোঁ যে চাকৰি এৰিছোঁ, I left administration, I am still within the state, okay, and state is very, very powerful. আৰু যদি একশ্যন ল'ব বিচাৰে, যদি মানুহ দুখী হয়, নিশ্চয় ল'ব। চাকৰি এৰিলে কি মানুহ কি পাহৰি হৈ যাব নেকি? আৰু এটা ওলাইছে যে মই চাকৰিলৈ 5 মাহ অহা নাই। ঠিক আছে, সেইটো ভুল। মোৰ চাকৰি মই এক্সট্ৰাঅৰ্ডিনেৰী লিভ লৈছিলোঁ, পে উইদাউট লিভ, লিভ উইদাউট পে। মই 3 মাহ লৈছিলোঁ। মই চাকৰি দৰমহা মোৰ সেইটো কাৰণে মই পোৱা নাই। তাৰ আগতে এমাহৰ আৰ্ণ লিভ লৈছিলোঁ। গতিকে আপোনালোকে যিখিনি কথা কৈছে, প্ৰথমতে অলপ বেকগ্ৰাউণ্ড ৰিচাৰ্চ কৰক। আৰু আপোনালোকে যদি মোৰ একাডেমিক একাউণ্ট ৰেকৰ্ড চাব বিচাৰিছে, আপোনাক মই কৈ দিছোঁ, মই প্ৰথমে মোৰ ফেমিলি বেকগ্ৰাউণ্ড কওঁ। মোৰ মা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হয়। মোৰ দেউতাক 3 বছৰ বয়সত আঁততে গুৰিয়ে হত্যা কৰিছিলে। মায়ে বহুত কষ্টৰে মোক পঢ়াইছে, অসমীয়া মিডিয়ামৰ বিদ্যালয়ত পঢ়িছোঁ, হায়াৰ ছেকেণ্ডেৰীত মই ষ্টেণ্ড কৰিছোঁ। ধনশিৰিমান মানুহ যোনে মই ষ্টেণ্ড কৰিছোঁ। তাৰপিছত দিল্লী হিন্দু কলেজত পঢ়া শুনা কৰিছোঁ। পঢ়া শুনা কৰি তাত
প্ৰথম শ্ৰেণীত 7ম স্থান লাভ কৰিছোঁ গোটেই দিল্লী ইউনিভাৰ্চিটিৰ ভিতৰত। তাৰপিছত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত মই MA আৰু MPhil কৰিছোঁ। সুখ্যাতিৰ উত্তীৰ্ণ হৈছোঁ। JRF দুবাৰকৈ উলিয়াইছোঁ, জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ UGC যিটো কণ্ডাক্ট কৰি, নেট 4বাৰ ওলাইছোঁ। মোৰ জীৱনত এটাই ডাঙৰ ভুল হ'ল যে মই ACS দিলোঁ, আৰু মোৰ তাতকৈ ডাঙৰ ভুল হ'ল চাগে মোৰ বিধাতাই দিলে এইটো যে মই ACS পালোঁ। মই পাবই নালাগিছিল। আৰু চাকৰিত জইন কৰাৰ আগৰ পৰা যিখিনি হৈ আছে যে 2015 বেটছৰ বিষয়াসকল আমুক তামুক, প্ৰথম কথা, যদি কোনোবাই দোষ কৰিছে তেওঁ শাস্তি পাবই লাগিব, তাৰ উচিত তদন্ত হ'ব লাগিব, আৰু সেই বস্তুটো বহুত আগতে হ'ব লাগিছিল। আৰু দ্বিতীয়তে, প্ৰত্যেককে আপোনালোকে এডাল ব্ৰাছেৰে প্ৰত্যেক মানুহক চাব নোৱাৰে। আপোনালোক কোনো অধিকাৰ দিয়া নাই। হাতত মাইক লৈ মেট্ৰিক ফেইল কৰি, হাই ছেকেণ্ডেৰী ফেইল কৰি, জীৱনত একো নকৰি জাৰ্নেলিষ্ট হোৱাটো জাৰ্নেলিজম নহয়। প্ৰথমতে যাওক, শিকক জাৰ্নেলিজম কাক কয়, তাৰপিছত আপুনি ৰিপৰ্ট কৰক। আৰু আপোনাক মই কৈছোঁ, আপুনি প্ৰুফ কৰক। আৰু আপোনাক মই ৱাৰ্ণিং দিছোঁ, আপোনালোকৰ এগেইনষ্ট মই ডিফেমেশ্যন কেছ ফাইল কৰিছোঁ। আই এম অলৰেডি কনচাল্টিং। মোৰ লিগেল ফ্ৰেটাৰ্নিটিৰ লগত মই কথা পাতি আছোঁ, মই কি কৰিব পৰা যায়। আপোনালোকক মই ইগন'ৰ কৰোঁ নে মই আপোনালোকৰ ডিফেমেশ্যন কেছ ফাইল কৰোঁ। আৰু আপোনালোকে ইয়াৰ পিছত যদি কিবা ক'ব আছে, আবুল তাবুল প্ৰলাপ বকিবৰ মন আছে, আপোনালোক মই এনেকেই ক'ম আজিকালি। আজিৰ আপোনালোকৰ প্ৰতি মোৰ যিখিনি সন্মান আছিলে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ন, চতুৰ্থ স্তম্ভ, বাকী 3টা স্তম্ভ জানেনে কি? চতুৰ্থ স্তম্ভত আপোনালোকে কেৰুণ লাগিছে, ঘূণে ধৰিছে, ভাঙি তাক নতুনকৈ লগাব হ'ল। আৰু অসমৰ মিডিয়া নহয়, চাৰ্কাছ। আৰু এইখিনিতে মই মোৰ বন্ধু বান্ধৱী, মোক যোনে বুজি পায়, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোৰ ওচৰত থিয় হৈ আছে, তেওঁলোকে বুজিছে মই কি কাৰণে চাকৰিটো এৰিছোঁ। আৰু